1947 চনৰ 14 আগষ্ট 12 বজাৰ আগতে জৱাহৰলাল নেহৰুৱে তেওঁৰ ভাষণ আৰম্ভ কৰিলে। At the stroke of the midnight hour, when the world sleeps, India will awake to life and freedom. 12 বজাত দেশ নতন্ত হ'ল। পিছদিনা 15 আগষ্ট গণ পৰিষদ ৰাষ্ট্ৰজোৰা যাত্ৰা আৰম্ভ কৰিলে। পুৱা 10 বজাত পতাকা উত্তোলন কৰিলে। 15 আগষ্টৰ দিনা দিল্লীৰ ৰাজধানীৰ ওপৰত ভাৰতীয় জাতীয় পতাকাখন উত্তোলন কৰিলে। তাত 300টা পতাকা উত্তোলন কৰিছিল। তাৰ পৰা অলপ দূৰত এটা মন্দিৰৰ সন্মুখত উত্তোলন কৰিলে এজন মুছলমান মানুহে। তেতিয়াৰ আইন আছিল ভাৰতীয় জাতীয় পতাকাখন যঁতৰৰ তৈয়াৰী হ'ব লাগিব। অন্য তৈয়াৰীৰ পতাকা উত্তোলন নিষেধ আছিল। আনকি 3 বছৰৰ বাবে কাৰাদণ্ডও হ'ব। 1947 চনৰ 15 আগষ্ট গান্ধীজী স্বাধীনতা উৎসৱত যোগদান কৰা নাছিল, কাৰণ তেওঁ 24 ঘণ্টাৰ বাবে অনশন কৰিছিল। মানুহে আনন্দত তেওঁলোকে গাঁৱৰ পৰা চহৰলৈ যাত্ৰা কৰিলে আৰু 14 আগষ্ট অন্য দেশৰ পতাকাবোৰ খুলি মাত্ৰ জাতীয় পতাকা উত্তোলন কৰিলে। মানুহৰ ঘৰে ঘৰে চাইকেল, কি বাছ, কি পুৰুষ, কি মহিলা, কি সৰু সৰু ল'ৰা, সকলোৰ হাতত মাত্ৰ জাতীয় পতাকা। সন্ধিয়া 6 বজাত ইণ্ডিয়া গেটৰ সন্মুখত পতাকা উত্তোলনৰ অনুষ্ঠান হয়। সেই দিনটোতে আনন্দ উৎসৱ, ফটকা আৰু আনফালে ভাৰতত হিন্দু মুছলমানৰ মাজত বিভেদ। ইফালে পশ্চিম পাঞ্জাব পাকিস্তান অঞ্চলৰ বাবে নতুন ৰাজ্যপাল নিয়োগ কৰিলে। পোন্ধৰ তাৰিখে সন্ধিয়াত তেওঁলোকে তাত ভাষণত কৈছিল, এই সভাৰ দৰে আৰু কেতিয়াও হোৱা নাছিল এনেধৰণৰ সভা। তাত বিদ্যুৎ নাছিল, না আছিল ফেন, না আছিল বাল্ব। যি পোহৰ আছিল সেইটো আছিল ধাও ধাও কৰি জ্বলি থকা লাহোৰ অঞ্চলৰ পৰা অহা পোহৰ। আৰু সেইফালে আছিল গোলাগুলি। কোন কাক গুলি কৰিছে কোনেও নাজানে। আৰু সাধাৰণ মানুহক মাৰপিট আৰু গোটেই চহৰত কাৰফিউ লগাই দিলে। আৰু দিল্লীৰ মানুহক অত্যাচাৰ। মানুহ এঠাইৰ পৰা আন ঠাইলৈ দৌৰা দৌৰি, ক'ত যাব, কি কৰিব, কি অৱস্থা আছিল তেতিয়া।